হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে। গল্পৰ গধূলি অনুষ্ঠানত আজি পাঠ কৰিবলৈ লোৱা গল্পটো হৈছে পোহৰৰ দিশে এখোজ। আৰু গল্পটো আমালৈ লিখি পঠাইছে মানস প্ৰতিম নাথে আৰু পাঠ কৰিছে মেঘালী হাজৰিকাই। আহকচোন গল্পটোৰ মাজলৈ যাওঁ। বৰশীটো লৈ পোনা ওলাই যোৱা বহু পৰ হ'ল। মাছ চাগে পোৱাই নাই, নহ'লে সি ইমান সময়ে ঘৰলৈ উভতিলেহেঁতেন। কেতিয়াবা এই অন্ধকাৰময় জীৱনৰ পৰা সেউতী আৰু পোনা দুয়োকে বুকুত বান্ধি জীয়াঢলত জাপ দিবলৈহে মন যায় তাইৰ। সেউতীক গৰ্ভত ৰোপণ কৰি পোনাৰ বাপেক অচিন ৰোগত সিফলি অহা দিন ধৰি তাই কিমান যাতনা বুকুত সাৱটি জীয়াই আছে কোনে বুজিব। মানুহটো মৰাৰ পিছত তাই শহুৰেকৰ ঘৰখনত কুলক্ষণীয়া হ'ল। সেউতী গৰ্ভত চেতি লোৱা কথা জনাওঁতে সিহঁতে তাইক সান্তনা দিয়াৰ সলনি ঘৰৰ পৰা বাহিৰ কৰি দিলে। সেই দিন ধৰি পথাৰৰ এই জুপুৰিটোতে কত যে উজাগৰি ৰাতি কটাইছে তাই তাৰ কোনো লেখযোখ নাই। পোনা এতিয়া ৪ৰ্থ শ্ৰেণী পালেগৈ। সেউতীকো স্কুলত নাম লগাই দিবৰ হ'ল। পোনাই ঘৰ চলাবলৈও শিকিছে তাইৰ পৰা। পোনাৰ কাগজ কলমৰ খৰচটোকে উলিয়াব নোৱাৰে তাই। তেনেস্থলত সেউতীকনো বাৰু এতিয়া কেনেকৈ স্কুলত নাম লগাই দিয়ে? অ' পোনা, তই ইমান দেৰি কৰিলি যে কিয়? মোৰ কিমান চিন্তা হৈছিল তই জাননে? কি হ'ল? তই মনটো মাৰি আহিছ যে? বৌতি, আজি মই চেঙেলী মাছ দুটাহে পালোঁ। সেউতী আৰু মোলৈহে হ'ব। তই কিহেৰে ভাত মুঠি খাবি এতিয়া বৌতি? তাকে ভাবি ভাবি মই বাটটোত আহি আছিলোঁ। মাকে হাঁহি এটা ওঠত ওলমাই লৈ ক'লে, হেই, এইটোনো কথা হ'লনে অ' পোনা? মোক সুদা ভাত খোৱা অভ্যাস আছে দে। তই এইবোৰ অদৰকাৰী কথা চিন্তা কৰিব নালাগে। কুঁৱাৰ পাৰতে মই পানী তুলি থৈ আহিছোঁ। যা, হাত ভৰিকেইটা ধুই লগে যা। কালি হাতৰ পৰা অনা চিৰালটোও পকিলে। সেউতীয়ে তোৰ লগত একেলগে খাম বুলি তাই ৰৈ আছে। যা যা, দেৰি নকৰিবি যা। ভাতকেইটা ৰান্ধি থকাৰ মাজতে মাকজনীয়ে পোনাই পঢ়ি থকাও মাজে মাজে তদাৰক কৰি থাকে। পোনাক পঢ়াত দিগদাৰ দি থকা সেউতীক গালি পাৰিলে তাই কয়, সেউতীক গালি নাপাৰিবি অ' পোনা। তই পঢ়ি থকাৰ ওচৰতে তাইক বহি থাকিবলৈ দে। তেতিয়াহে তাইও তই পঢ়াবোৰ শুনি শুনি আগলৈ শ্ৰেণীত তোৰ নিচিনাকৈ প্ৰথম হ'ব পাৰিব। অলপ দেৰি পঢ়ি ল, মোৰ ভাত বাঢ়িব হ'ব এতিয়া। ভাতৰ পাতত পোনাই আজি তাৰ প্ৰিয় পোৰা মাছৰ পিটিকাকণতো সোৱাদ পোৱা নাই। মাকৰ সুদা ভাতৰ কাঁহীখনলৈ চাই সি ক'লে, বৌতি, তোক আৰু সেউতীক ভালকৈ খোৱাবলৈ পিন্ধাবলৈ বহুতো ইচ্ছা আছে, কিন্তু হুকহুকাই কান্দিবলৈ ধৰিলে পোনাই। মাকে তাক মৰমেৰে বুজালে, আমাৰ এই অন্ধকাৰময় জীৱনলৈও ভাল দিন আহিব পোনা। তই ভালদৰে পঢ়া শুনা কৰ। সেউতী আৰু মোক তইতো পঢ়িব লাগিব আগলৈ। এইবাৰ পোনাই চকু পানীখিনি মোহাৰি ক'লে, মই ভালকৈ পঢ়া শুনা কৰিম বৌতি। কাইলৈ স্কুলৰ পৰা আহি শনিবৰা হাটলৈ যাম। তই বাৰীৰ পৰা লাও কোমোৰাকেইটা ছিঙি থবি। সেউতীয়ে খাই ভাল পোৱা লজেন গুটি আনিম কাইলৈ। লজেন গুটিৰ কথা শুনি ভাত খাই থকা সেউতীৰ মুখত হাঁহি এটা জিলিকি উঠিল। পোনাৰ মাকৰ সেইদিনা ৰাতি টোপনিয়ে নাহিল। মাথো পোনাৰ কথাবোৰে মনত অগাদেৱা কৰি থাকিল। তাৰ বয়সৰ ল'ৰাবোৰে এতিয়া নিশ্চিন্ত মনে বাটে ঘাটে খেলা ধূলা কৰিয়েই সময়বোৰ পাৰ কৰিছে আৰু সি ঘৰ চলোৱাৰ কথা ভাবিবলগীয়া হৈছে। প্ৰথম কেইদিন সি হাটলৈ যাবলৈয়ে অমান্তি হৈছিল। লগৰ ল'ৰাবোৰে তাক হাটত বস্তু বেচা দেখি স্কুলত জোকাব বুলি সি লাজ কৰিছিল। কিন্তু সি বুজি উঠিছিল যে ঘৰতে পোৱা শাক পাচলিকেইটা হাটত নি বেচিলে সিহঁতৰ যে দুবেলা দুমুঠি খাবলৈকে নাটনি হ'ব। এতিয়া মাকে কোৱাৰ আগতেই সি হাটলৈ যাবলৈ সাজু হৈ থাকে। দিন বাগৰিল। সেউতী ৫ম শ্ৰেণী পালেগৈ। পোনায়ো এবাৰ মেট্ৰিক দিছে। স্কুলৰ ছাৰ বাইদেউসকলেও তাক বহুত সহায় কৰিছে। নকৰিবনো কিয়? সি স্কুলৰ ভিতৰতেই এজন লেখত ল'বলগীয়া মেধাৱী ছাত্ৰ। তেওঁলোকে গম পায় যে সি বহু কষ্ট কৰি ঘৰখন চলোৱাৰ লগতে পঢ়া শুনাও খুব সুন্দৰকৈ চলাই নিছে। আজি পোনাৰ ৰিজাল্ট দিছে। মাকজনীয়ে পুৱাৰে পৰা চিন্তাতে পানী এটোপালো মুখত দিব পৰা নাই। মনলৈ মাথো এটা কথাই আহি আছে যে সি ছাৰ বাইদেউসকলৰ ত্যাগৰ মূল্যখিনি এটা ভাল ফলাফলৰ দ্বাৰা পৰিশোধ কৰিব পাৰিবনে নাই। সি কষ্ট কৰা মতে ফলাফলটো পাবনে নাই। বৌতি, বৌতি, মই জিলাৰ ভিতৰতে প্ৰথম হৈছোঁ। এইমাত্ৰ শইকীয়া ছাৰে খবৰটো দিলে। তুমি সেউতীক কথাটো ক'বা, মই স্কুলৰ পৰা আহোঁগৈ। ভাৱনাত বিভোৰ হৈ থকা মাকজনীয়ে পোনাই দৌৰি গৈ কৈ যোৱা কথাষাৰ শুনি
সপোনেই নে দিঠকেই ধৰিবই নোৱাৰিলে। মাকৰ চকুৱেদি দুটোপাল আনন্দৰ অশ্ৰু নিগৰি আহিল। পুনাৰ মাকে তেওঁলোকৰ অন্ধকাৰময় জীৱনলৈ হঠাতে অলপ পোহৰ অহাৰ আগজাননী পালে।